হেল্ল' বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? আজি যিহেতু ৰঙালী বিহু, সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজি বিহুৰ দিনাখন কি কৰিলোঁ সেইলৈ এটি ভিডিঅ' আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাব আৰু ভাল পাব। এতিয়া ভিডিঅ'টি আহক, আৰম্ভ কৰোঁ। এয়া বাবু ধুনীয়াকৈ ড্ৰেছ পাতি কৰি ওলাইছে। বাবু এতিয়া মামাহঁতৰ ঘৰলৈ যাব আৰু বিহুৰ শুভেচ্ছা দিব। সকলোকে হেপী ৰঙালী বিহু কৈ দিয়া। হেপী ৰঙালী বিহু। এয়া সকলোৰে বাবে বিহুৰ কাপোৰ কিনিছোঁ, সৰু সৰু কাপোৰ সকলোৰে বাবে। গেঞ্জি কিনিলোঁ শহুৰ দেউতা আৰু এখেতৰ বাবে। এয়া মাৰ বাবে ব্লাউজ কেইটামান আনিলোঁ, বহুতকেইটা অনা নাই, কেইটামানে আনিলোঁ। এয়া মোৰ বাবে কুৰ্তি এটা আৰু নাইটি এটা। বিহুত এইবাৰ মেখেলা চাদৰ লোৱা নাই। এয়া বাবুৰ ড্ৰেছ, গেঞ্জি দুটা, ড্ৰেছ দুযোৰা এনেকৈ আনিলোঁ। এয়া বাবু ওপৰত উঠি চাই আছে, একদম ওপৰত, তাৰ ফূৰ্তি লাগিছে বিহু বুলি। এয়া আমাৰ ভাইটিৰ বাবে স্পৰ্টিং, মাৰ বাবে নাইটি এটা। সৰু সৰু বস্তু সকলোৰে বাবে বিহু বুলি কিবা এটা দিলে সকলোৰে ভাল লাগে। বাবুৰ বেছি ফূৰ্তি লাগিছে আজি, ৰঙালী বিহু। এয়া এখেতৰ বাবে এটা কুৰ্তা, নেভি ব্লু কালাৰৰ, আৰু এয়া জিন্স পেণ্ট এটা ল'লে তেখেতে বিহু বুলি। এয়া পিন্ধিলে ভালেই লাগিব। তাৰ মাজতে ভাতো বনালোঁ। এয়া শহুৰ দেউতাৰ বাবে ভাত বাঢ়ি দিছোঁ। দুপৰীয়া টাইমত ভাত দিছোঁ, ভাজি অকণমানি, বেঙেনাৰ বৰ, স্কোৱাছৰ ভাজি, ভেন্দি ভাজি, দালি আৰু চাটনি বনাইছিলোঁ। আজি নিৰামিষ যিহেতু। এতিয়া ঘৰলৈ যাব ওলাই ভাবি আছোঁ কি পিন্ধোঁ। সন্ধিয়া সময়ত সেয়ে এযোৰা কাপোৰ ওলালোঁ। কাপোৰযোৰ দেখিছে আপোনালোকে, বোৱা কাপোৰ। এয়া শাহুমাই বৈছিলে, ধুনীয়া হৈছে নহয়নে? আজি বিহু বুলি ভাবিলোঁ মেখেলা চাদৰ পিন্ধি যাওঁ। বোৱা মেখেলা চাদৰ ভাল লাগে, সেউজীয়া আৰু ৰঙা ফুল আছে। আৰু এয়া ব্লাউজটোত ডিজাইন কৰি দিছে এখেতৰ বাইদেৱে। এয়া দেখিছে আপোনালোকে, ব্লাউজটোত জাপি আছে ধুনীয়াকৈ। আৰু এয়া অসমীয়া গহনাৰ ছেট এটি উলিয়াই লৈছোঁ। বিহু আহিলে এইবোৰ পিন্ধিয়েই ভাল লাগে। বিহু বুলি ক'লে আমাৰ অসমীয়াৰ বাপতিসাহোন বিহুটো ভালেই লাগে। এয়া মই ওলালোৱেই, মই ৰেডি হৈ আছোঁ। কেতিয়াবা ক'ৰবাত বস্তু থৈ ক'ৰবাত বিচাৰি থাকোঁ, মই পাহৰিয়ে যাওঁ ক'ত কি থৈ দিছিলোঁ। মই ৰেডি মাৰ ঘৰত যাবলৈ, সকলোকে বিহুৰ নতুন কাপোৰ দিবলৈ আৰু বিহুৰ শুভেচ্ছা জনাবলৈ। আপোনালোকে কাপোৰযোৰ কেনেকুৱা পালে ক'ব, জনাব। বোৱা কাপোৰযোৰা মই পিন্ধি লৈছোঁ, আপোনালোকৰ কেনেকুৱা লাগিছে ক'বচোন। মই কিন্তু বোৱা কাপোৰ খুবেই ভাল পাওঁ, মোৰ প্ৰথম চইচে বোৱা কাপোৰ। আমি ঘৰ আহি পালোৱেই। বাবু আইচক্ৰীম লৈছে, সন্ধিয়া আইচক্ৰীম একদম চেলেকি খাইছে, খুব ভাল পায়। আইচক্ৰীম তাৰ ফেভৰেট হয়। কাপোৰ দিছে, লাজ দিছে, বৰ লাজ কৰে। কেনেকৈ দিব কেনেকৈ নিদিব ভাবিছে, সেয়া কৰিলে লাজকৈ। এয়া মাৰ ঘৰত পিঠা, বৰা পিঠা, চাহ, আমি উহা লাৰু বুলি কওঁ, সিদ্ধ লাৰু। ভাইটি বহি আছে, চাহ খাই আছে। ভিডিঅ' কৰি আছোঁ, সি গমেই পোৱা নাই। ভিডিঅ' বনাই আছোঁ, গম পাইছ না? বাবুই জঁপিয়াই আহিছে আকৌ মোৰ ফালে চাবলৈ, ভিডিঅ'ত উঠিলে। এয়া কি ধুনীয়া ক্ৰিষ্টেলৰ মালা হয়। এয়া মোৰ দেউতাই আনিছে নেপাল যাওঁতে, ধুনীয়া লাগিছে মালাডাল, নহয় জানো? এয়া অইন এডাল মালা পিন্ধি দেখুৱাইছোঁ। দেউতাই আনিছে এডাল ক্ৰিষ্টেলৰ, নেপালৰ পৰা আনিছে। কেনেকুৱা লাগিছে জনাবচোন। এয়া বিহু বুলি দেউতাই দিলে নেপালৰ পৰা অনা ড্ৰেছ, বাবুৰ বাবে কুৰ্তা, মোৰ বাবে ৰাণী পিংক কালাৰৰ কুৰ্তি, লগত উৰ্ণা আৰু পেণ্টো আছে। আপোনালোকৰ কেনেকুৱা লাগিলে জনাব।